ফাইনেলি মই জাখাটো আপোনালোকক কেনেকৈ পকাই বা কেনেকৈ বনাই কেনেকৈ কি ধৰিব লাগে আপোনালোকক ফাইনেলি মই শিকি দিলোঁ। শিকিলি মানে আপোনালোকে জানিলে ঠিক সেনেকুৱাই পকাই যায় জাখাবিলাক আমি যেনেকুৱাকৈ পকাওঁ। এইটো বৰ্তমান দেখা নাই কেনেকুৱাকৈ লাইন লাইনকৈ ধুনীয়াকৈ হৈছে ফুল। নমস্কাৰ গাইসকল, আজি মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এইটো ভিডিঅ'ত আপোনালোকক এটা কাম শিকাব খুজিছোঁ বা অথচ দেখুৱাব খুজিছোঁ। সেইটো কাম আপোনালোকে সকলোৱে কৰিব পাৰিব, ঘৰতে বহি বহি কৰিব পাৰে। সেইটো কাম আমাৰ যিটোকে আমি মাছ মাৰি ভাল পাওঁ, ঠিক আজি আমি মই এই ভিডিঅ' আপোনালোকক শিকাব ওলাইছোঁ। যেনে জাকৈ কেনেকৈ পকায়। জাকৈ আমিতো প্ৰায়ভাগে কিনো, কেতিয়াবাতো চিজনত 250 টকালৈকে কিনিব লাগে, কেতিয়াবা 200লৈকে কিনিব লাগে। এতিয়া আমাৰ ঘৰত বৰ্তমান মোৰ মায়ে বনাই থাকে, মই বৰ্তমান বাদ দিছোঁ বনোৱা। তথাপিও মই আজি মানে মনত পৰি গ'ল, কিয়নো মই আজি এটা জাখা পকোৱা মুহূৰ্তটোকে মানে শিকাই দিওঁ, মানে তথাপিও এটা ভিডিঅ' হ'ব। সেনেকৈ মানে ভাবি পেলাই আপোনালোকৰ মাজত মই বৰ্তমান দেখুৱাব ওলাইছোঁ। সকলো বৰ্তমান এডাল বাঁহত যদি আপোনালোকে পকাব জানে বা ঘৰৰ ওচৰত কাৰোবাৰ যদি বনাই আছে, তেতিয়াহ'লে সিজন মানুহ জানে যে এডাল বাঁহত কেইখন জাখা ওলাব পাৰে। এডাল বাঁহ আজিকালি বিকিলে 100 টকা, 120 টকা, 150 টকালৈকে যায় দিচোন দে। কিন্তু সেইটো বাঁহ যদি আপুনি জাকৈ পকাই পেলাই যদি বিকে, এখন জাকৈত 150 টকা পালে, এডাল বাঁহত আপুনি 10খন জাখা আৰামছে বনাব পাৰে। 10খন জাখাটো আপুনি আৰামছে ওলাব পাৰিব। কিন্তু এটাই কথা, 10খন জাখা আৰামছে ওলাব, টেঙল তোলাৰ লগত কথা। আপোনাৰ যদি টেঙলটো নষ্ট হয় তেতিয়াহ'লে আপুনি নৰিব। যিটো টেঙল নষ্ট নহয় তেতিয়াহ'লে আপোনালোকে 10খন জাখা এডাল বাঁহত আৰামছে কৰিব পাৰিব। এতিয়া লাভটো কাৰ হ'ল? লাভটোতো আমাৰে হ'ল। 10খন জাখা যদি এডাল বাঁহত 10খন জাখা ওলালে এনে 1000 টকা, আৰু এইপিনে ধৰ কথা 100 টকাকৈ ধৰিলোঁ বা 150 টকাকৈ ধৰিলোঁ, কিমানখিনি আমাৰ পইচা আহি আছে বৰ্তমান। সেনেকৈ দৰে আপোনালোকেও যাতে পকাব জানিলে কিমানখিনি আমাৰ দুখীয়াসকলৰ বাবে বহুতখিনি সুবিধা হয়। ঘৰত বহি বহি যেনিবা আমাৰ বয়সস্থ মানুহসকলে ক'ৰবাত কাম কৰিব যাব নোৱাৰে বা পইচা টকাও ওলাব নোৱাৰে, সেইবিলাকৰ কাৰণে মানে বহুতখিনি ভাল কাম এইটো। মই আজি সৰুৰ পৰা আমাৰ আবু আটা আছিলে, তাহাঁতৰ লগতে মই বহুত কিছু বজাৰত তাহাঁতৰ লগত বজাৰত বিক্ৰী কৰিবও গৈছোঁ। যেতিয়া আমাৰ আবু আটাহঁতে যেতিয়া বনাইছিলে তেতিয়া দাম আছিল মাত্ৰ এখন জাখাত 5 টকা। খুব যদি বেছি হয় যদিও 10 টকা 7 টকা মানে সেনেকুৱাকৈ আছিলে জাখাৰ দাম। তেতিয়া জাখাৰ দাম 5 টকা, হাইয়েষ্ট কম যদিও একদম কম পৰিমাণ 5 টকাত দি আহিব লাগিছিলে, যেতিয়া মানে বিক্ৰী চিক্ৰী নহৈছিলে। এতিয়া আকৌ সেই জাখা আজি মানে 7 টকা বা 10 টকা 5 টকাৰ পৰা মানে সেনেকুৱা কৰি 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 আজি এখন জাখাৰ দাম হ'ল 200 বা 250 টকা। আমাৰ নিজস্ব বনোৱা মানুহৰ ফালৰ পৰা পায় 200 টকাত পায়, আৰু যদিও বেপাৰী ফালৰ পৰা ল'বলগীয়া হয় তেতিয়াহ'লে আপোনাৰ কেতিয়াবা 250 টকাও ল'ব লাগিব, আৰু 220 টকাও ল'ব লাগে। আৰু আমাৰ নিজৰ পকোৱা মানুহবিলাকে কেতিয়াবা 150 টকাও দিয়ে, কেতিয়াবা 180 টকাও দিয়ে, ঠিক সেনেকুৱাকৈ বিকি আহিব লগা হয়। কিন্তু হয়তো বেপাৰীবিলাকতো তেনেকুৱাকৈ নিদিয়ে, সদায় তাহাঁতক লাভেই লাগে। সেইবাবেহে আপোনালোকে যদিও শিকি পেলাই ঘৰতে যদি বনাই পেলাই যদি আপোনালোকে জাখা বনাই পেলাই যদি মাছ মাৰিব যাব পাৰে, তেতিয়া কিমান সুবিধা হ'ব। আপোনাৰ পইচাও অলপ মানে পইচাও ঘৰত ৰহি গ'ল, আপুনি কামো জানিলে, আৰু আপোনাৰ কেতিয়াবা মানে আপুনি বজাৰত দামেনকৈ বনাই পেলাই মানে বজাৰত 2-এখনকৈ বিকিব পাৰিলে তথাপিও আপোনাৰ ঘৰত খৰচা এটা আহি যাব। গাইজ, মই সেইবাবেহে আপোনালোকৰ মাজত লৈ আহিছোঁ এই জাখা পকোৱা কামটো আপোনালোকক দেখুৱাবলৈ। এতিয়া আমি আৰম্ভ কৰোঁ।
বৰ্তমান মই টেঙল এটা লৈ লৈছোঁ। এইটো টেঙল এইটো মই আপোনালোকক দেখুৱাবৰ কাৰণেহে লৈ আহিছোঁ। এইটো মোৰ মায়ে চিৰি থৈছিলে ঘৰত, সেইটো কাৰণে লৈ আহিছোঁ। আৰু এইবিলাক মোৰ দৰ্জা আৰু খিৰিকী। এই দৰ্জা আৰু এইটো হ'ল খিৰিকী, আপোনালোকে দেখাই পাইছে জানিছে চাগে। এইটো আপোনালোকৰ এইটো খিৰিকীটো মই আমাৰ যিটোকে চৰকাৰৰ ফালৰ পৰা পোৱা NRP-4টোৰ খিৰিকী আৰু দৰ্জা মানে বনাই থৈ দিছোঁ আৰু। তো মই এতিয়া বৰ্তমান আপোনালোকৰ মাজত টেঙলটো ল'লোঁ। টেঙলটো লৈ পেলাই আমি বৰ্তমান মই আৰম্ভ কৰিম। এতিয়া মই নিজে বৰ্তমান মোৰ টেঙল বহুত নষ্ট হয়। আপোনালোকৰ নহ'বও পাৰে, আপোনালোকে ভালকৈ চিৰি পেলাই আপোনালোকে। প্ৰথমটো মই বৰ্তমান আপোনালোকক দেখুৱাব ওলাইছোঁ। আপুনি এনেকুৱাকৈ দুডালকৈ বাছি ল'ব। তেতিয়া এনেকুৱাকৈ বাছি লৈ পেলাই ভৰিত এনেকুৱাকৈ আপুনি চেপি ৰাখিব। চেপি ৰাখি পেলাই আপুনি এনেকুৱাকৈ দুডালকৈ সকলোৱে কেইটামান 20টা আপোনাৰ ভৰিখনত যিমানখিনি খাই আপুনি ল'ব পাৰিব। এনেকুৱাকৈ লৈ পেলাই আপুনি মানে বনাই থাকিব। আপুনি এনেকুৱাকৈ লৈ যাই থাকিব। দুডালকৈ আপোনাৰ ভৰিখনত ল'ব। লোৱাৰ পিছত আপুনি পিছত আকৌ যাব পাৰিব। এনেকুৱাকৈ লৈ থাকিব। চ' মোৰ সৰু ল'ৰাটো ওচৰতে আছে, সেইটো কাৰণে অকণমান ডিষ্টাৰ্ব দি আছে। আমি এনেকুৱাকৈ বৰ্তমান দুডালকৈ ল'লোঁ। দুটাকৈ লৈ পেলাই এনেকুৱাকৈ বৰ্তমান আপোনালোকে কৰি ল'ব। তাৰপিছত আপোনালোকে এনেকুৱাকৈ কৰি লৈ আপোনালোকে প্ৰথমতে এই দুডালকৈ ধৰিব। এনেকুৱাকৈ ধৰি আহিব। এনেকুৱাকৈ ধৰি আহি পেলাই তাৰপিছত টেঙলটো ইয়াতে ভুৰাকৈ সোমাই দিব। এনেকুৱাকৈ। তাৰপিছত প্ৰথমটোতো বৰ্তমান দুডালকৈ ধৰি পেলাই আপোনালোকে টেঙলটো দিলে। এতিয়া আপুনি এইটো দাঙিলেও হ'ব, নহ'লেও এইটো দাঙিলেও হ'ব। এইটো দাঙিলে আপোনাৰ যিটোৱে আপুনি এডালটো দাঙি দিয়ে, এই দুডালটো, তেতিয়া এই দুডালটো দাঙিলে আপোনাৰ এইপিনে এডালে থাকিব। তাৰপিছত আপুনি আৰু এই দুডাল দাঙিব লাগিব। দুডাল দি বাদ দি পেলাই প্ৰথমতে আপুনি এইটো দাঙিলে প্ৰথমৰটো, তাৰপিছত আপুনি এই দুডালটো এৰি যাব। এই দুডালটো এৰি যোৱাৰ পিছত আপুনি এই দুডালটো উঠাব। তাৰপিছত আকৌ দুডাল এৰি দিব। তাৰপিছত আকৌ এই দুডালটো উঠাব। আৰু তাৰপিছত লাষ্টত যিমানডাল এডাল থাকে বা দুডাল থাকে আপুনি এনেকুৱাকৈ উঠাই দিব। এইটো বৰ্তমান 3ডাল আছে, 3ডালৰে এটা উঠিব। আপোনালোকে এইটো এডালটো উঠাই দিব। তাৰপিছত টেঙলটো দি দিব। টেঙলবিলাক কিছুমান লম্বা আছে, কিছুমান খাটা আছে। আৰু যিটো আপোনালোকে মূৰটো, ইয়াৰ মূৰটো আপোনালোকে সমান কৰি ল'ব। এইপিনে দুই চাইডে সমান কৰি ল'ব। এইটো আপোনাৰ যিটো এইটো লাম্বা চাইডটো, কুটি মুখাটো, এইটো আপোনাৰ বহলটো হ'ব। এইটো বৰ্তমান ওখটো হ'ব। চ' এইটো আপোনালোকে উঠালে, সেইটো জানিলে। তাৰপিছত আকৌ এতিয়া উঠাব লাগিব। এতিয়া উঠোৱাৰ কাৰণে আপুনি কি কৰিব লাগিব? প্ৰথমটো আপুনি এইটো চাইডৰ পৰা গ'লে, তাৰপিছত আমি এতিয়া বৰ্তমান এই দুডালটো উঠাব লাগিব। মানে ইয়াতে দুডাল হৈ গ'ল, ইয়াতে দুডাল বান্ধ হৈ গ'ল, এইটো দুইডালীয়া হৈ গ'ল, এইটো দুইডালীয়া হ'ল, এইটো বৰ্তমান একডালীয়া হৈ আছে। যিটো আমি ইটো দাঙি দিওঁ, এতিয়া বৰ্তমান এই দুডালটো দাঙি দিলে, তেতিয়া এই দুইডালীয়াটো মানে এইটো চিপি ৰাখিব। তাৰপিছত আৰু এইটো এতিয়া এই দুটা দুইডালীয়াকৈ হৈ যাব। এনেকুৱাকৈ উঠাব। তাৰপিছত এইটো টেঙলটো দিব। ঠিক এনেকুৱাই পকাই যাই থাকিব আৰু। এনেকুৱা পকাই গ'লে তাৰপিছত আকৌ এইবাৰ উঠাবলগীয়া হ'ল। এতিয়া কি কৰিব? এইটো বৰ্তমান তেতিয়া দুইডালীয়া হোৱা নাছিলে, এতিয়া দুইডালীয়া হ'ল। বৰ্তমান আৰু ইয়াৰ লগত এটা লাগিব, তেতিয়া আমি এইটো উঠাব লাগিব। এইটো উঠোৱাৰ পিছত আপোনাৰ এইটো দুইডালীয়াটো থাক খাই যাব। তেতিয়া আমি এতিয়া উঠাম। এইটো হৈ গ'ল। ঠিক এনেকৈ আপোনালোকে দুটা এৰি কিছুমানক উঠাব লাগিব। তাৰপিছত এইটো বৰ্তমান দুইডালীয়া হৈ গ'ল। এইটো আমি দুখৰ টেঙল দিলোঁ। এইটো বৰ্তমান দুইডালীয়া হ'ল। এতিয়া আমি
এই খোৰহে দাঙিব লাগিব। এইটো দাঙাৰ পিছত এই দুইডালীয়াটো মানে এইটো চিপি ৰাখিব, এইটো ওপৰত আহিব, এইটো তলত এনেকুৱাকৈ দাবাই ৰাখিব। তেতিয়া আমি কি কৰিব লাগিব, আমি বৰ্তমান এই দুডালটো উঠাব লাগিব, উঠাই পেলাই আৰু এই দুডালটো উঠাব লাগিব, তাৰপিছত এইটো উঠাব লাগিব। তাৰপিছত আমি টেঙলটো দিলোঁ, হৈ গ'ল। আস্তেকৈ জাখা হৈয়ে আছে, নগল লাগে, তেতিয়াহ'লে ইপিনৰ চাইডৰ পৰা যাব। আৰু ইপিনৰ চাইডৰ পৰা যদি গণ্ডগোল নালাগে বা ইপিনৰ চাইডৰ পৰা গণ্ডগোল লাগে, তেতিয়াহ'লে ইপিনৰ চাইডৰ পৰা যাব। অথচ মোৰ ফালৰ পৰা এইটোৱে ভাল হয়, মহাৰ চাইডৰ ফালৰ পৰা মানে টপকে উঠাব পৰা যায়, মানে কোনো গণ্ডগোল নহয়। ঠিক এনেকুৱাকৈ আপুনি পকাই যাই থাকিব, তেতিয়া আপুনি সকলোকে মানে জানি যাব। মই আপোনালোকক দুখাই আছোঁ। যিটো আমি এইটো পকাই আছিলোঁ, প্ৰথমতে এইটো পকাই আছিলোঁ, আমি এনেকুৱাকৈ পকাই আছিলোঁ। মই এইকেইটা ভৰিত লৈ আছিলোঁ। এতিয়া মই এই জাখাটো উল্টাই লওঁ, মানে ঘূৰাই ল'লোঁ। ঘূৰাই লোৱাৰ পিছত আমি ইয়াৰ পৰা সমান কৰি যাব লাগিব। এই মুড়িৰ পৰা সমান কৰিবৰ কাৰণে আমি টেঙলকেইটা এটা এটাকৈ টানি পেলাই আপুনি মিলাই যাই থাকিব। এই ধুনীয়াকৈ এনেকুৱাকৈ মিলোৱাৰ পিছত ইয়াতে ঘন পাতলা আপোনালোকে নিজে চিলেক্ট কৰিব পাৰিব। আপোনাক কিমান ঘন লাগে, কিমান পাতলা লাগে, আপুনি ইয়াতে বনাব পাৰিব। বনাই পেলাই আপোনাৰ ফুটাটো কৰি ল'ব। পাতল লাগে, ঘন লাগে আপুনি জানিব। ঠিক এনেকৈ কৰি থাকিব, কৰি ল'ব। কৰি লোৱাৰ পিছত আপুনি এনেকুৱাকৈ মানে এইটো বনাই লোৱাৰ পিছত আকৌ আপুনি ইয়াতে এনেকুৱাকৈ মানে টেঙল ভৰাই দিব। এনেকুৱাকৈ যিটো আমি প্ৰথমতে পকাইছিলোঁ, ঠিক সেনেকুৱাকৈ পকাই যাই থাকিব। এনেকুৱাকৈ আপোনালোকে পকাই পেলাই টেঙলটো মিলাই লৈ থাকিব। তাকে আপুনি ফুটাটো চাই পেলাই আপোনাৰ মতে হৈ যাব। সকলোৱে আপুনি নিজস্ব মতে কৰিব। তেওঁ এনেকুৱাকৈ কৰি যাই থাকক। কৰি যোৱাৰ পিছত সম্পূৰ্ণ হ'লে আপুনি এতিয়া আৰু পকাব লাগিব। আপোনালোকে চাই লওক। ঠিক এনেকুৱাকৈ মানে হৈ যায় জাখাবিলাক বনালে। ফুলৰ দৰে যেনেকুৱাকৈ হৈ যায় আঁচ এটা, ঠিক সেনেকৈ দৰে মানে হৈ গৈছে। আপোনালোকে ভালকৈ চাওক, লাইন মানে আঁচ এটা দৰে হৈ গৈছে। কেনেকুৱাকৈ কৰিলে দেখা পোৱা যায়। চ' গাইছ, আজি মই আপোনালোকক জাষ্ট সেইখিনি দেখুৱাইছোঁহে। অহা ৰবিবাৰে আপোনালোকে ৱেইট কৰি থাকিব। অহা ৰবিবাৰে মই আকৌ এটা ভিডিঅ' দিম। সেই ভিডিঅ'ত আপোনালোকক সকলোকে মানে কেনেকুৱা কি কৰিব লাগে, কেনেকুৱাকৈ কি নকৰে, সকলোকে বুজাই মানে কমপ্লিটকৈ ক'ম। আজি মই অথচ আপোনালোকক এইখিনিহে মানে দেখুৱাব ওলাইছোঁ। তথাপিও আপোনালোকে ঘৰত যিটো আপুনি বাঁহ কাটি থোৱা আছে, বা এনেই এক টুকুৰা বাঁহ হ'লেও আপুনি মানে চিৰি ফালে আপুনি বনাই চাব পাৰে, মানে কোনো কথা নাই তাতে। চ' আমি প্ৰায়ভাগ আমাৰ সকলোৰ ঘৰতে এক টুকুৰা হ'লেও বাঁহ থাকে, বা সৰু হ'লেও বাঁহ থাকে। আপুনি জাষ্ট মানে পকাই চাব পাৰে। তাৰপিছত যদি আপুনি জানা হয়, তেতিয়াহ'লে আপোনাৰ নিজৰে লাভ, লছ নহয়। এতিয়া মই প্ৰথম যিটো 3-4 বছৰমান মই জাখা পকাই বৰ্তমান ঘৰখন চলি আছিলোঁ। ঘৰখন মানে যেতিয়া ছিজনটো গুচি যায়, এতিয়া বৰ্তমান বাৰিষা সময়ত অকণমান ভাল হয়। তেতিয়া মানে অলপ পইচাটোও আহে। যেতিয়া বাৰিষাৰ বতৰটো পাৰ হৈ যায়, তেতিয়া অলপ অসুবিধা পৰে। তেতিয়া ছিজনটো নাথাকে। তেতিয়া আপুনি 6খন বা 5খন জাখা লৈ গ'লে আপুনি দিনটো ৰখি থাকিবলগীয়া হয়। এতিয়া এই ছিজনত মই বৰ্তমান এনেকুৱা ছিজনত 15খন সপ্তাহত 7 দিনত 15খন 20খনকৈ জাখা বনাইছিলোঁ। 15খন-20খন জাখা অকলে বনোৱাত অলপ অসুবিধা হয়। মানে বনোৱাটো ইমান অসুবিধা নহয়, বনাব পাৰে, পকাব পাৰে। কিন্তু যোনদিনাখন মানে আমি ৰবিবাৰৰ বান্ধিব লাগে, মানে বান্ধিবলগীয়া যেতিয়া হয়, তেতিয়া মানে অকণমান কষ্ট হয়। তেতিয়া মই ৰাতিতে কষ্ট কৰিছিলোঁ, ৰাতিতে বান্ধিছিলোঁ। যিটো আমাৰ প্লাষ্টিক জুৰি আগতে বৰ্তমান গুণা আছিলে, গুণাৰ লগতহে বান্ধিছিলে। যেতিয়া আমাৰ আটা আছিলে, সেইখিনিৰ ওপৰত আটা আবু থকা সময়ত তেতিয়া গুণাৰে বান্ধিছিলে। গুণাৰে বান্ধাতে বেছি কষ্ট আছিলে। তাৰপিছত কেইটামান বছৰ গৈ প্লাষ্টিক জুৰি ওলাল। প্লাষ্টিক জুৰিটো ওলাই বৰ্তমান প্লাষ্টিক জুৰিৰে সম্পূৰ্ণ মানে চবে বান্ধা কৰিলে। এতিয়া বৰ্তমান গুণাৰটো পচন্দ নকৰা হৈ গ'ল কাষ্টমাৰে।
সেইটোৰ বাবে সকলোৱে মানে প্লাষ্টিকৰ জৰিৰে বান্ধা হয়। তেতিয়া বেছি মানে 20-25খন জাখা বনালে অকলশৰীয়াৰ কাৰণে অলপ অসুবিধা হয়। মই প্ৰায়ভাগে মই 20খন-15খন জাখা বনাইছিলোঁ 7 দিনত। বা টেঙল তুলি লওঁতে বৰ্তমান 3দিন তুলি লওঁ। বৰ্তমান কমপ্লিট টেঙল তুলিব লগা হ'লে 3 দিনটো লাগে। মানে আৰু একে বহি থাকিবও নোৱাৰা হয়, তাৰ মানে কমৰটো বিষাই যায়। ঠিক সেনেকৈ মানে অকণমান বহোঁ, অকণমান উঠোঁ, অকণমান বহোঁ, অকণমান বহোঁ। মানে সেনেকুৱা কৰি মানে 7টা দিনটো নহয়, বৰ্তমান আমি সোমবাৰে লৈ যাব লাগে। সোমবাৰ নহয়, আমি ৰবিবাৰৰ পৰাই ষ্টাৰ্ট কৰিব লাগে। ৰবিবাৰত কুটি মুখা, ছাইড মুখা, বাও ভাঙোৱা বা বাওটো আগতে ভাঙাই থ'লেও কোনো কথা নাই, শুকাই থাকিলে বেছি ভাল হয়। মানে কাঁচা হ'লে অকণমান ল'বলৈ টান পায়। কাঁচা হ'লে ল'ব টান পায় মানে কথাটো হ'লগৈ, যেতিয়া মানে জাখাটো বান্ধাৰ পিছত ঘৰত লৈ যোৱাৰ পিছত বাঁহটো যেতিয়া শুকাই যাব, তেতিয়া মানে ঢিলা পৰি যায় আৰু সেইটোৰ কাৰণে মানে কাষ্টমাৰে অলপ ল'বলৈ টান পায়। ইমাৰ্জেঞ্চিটো উপায় নাই, ইমাৰ্জেঞ্চি হ'লেতো আৰু বনাবই লগা অৱস্থা হৈ যায় মানে সেনেকুৱাকৈ। ত' এইটো বাও ভাঙা, জিলুক চাচা, ঠিক এনেদৰে বিভিন্ন ধৰণৰ মানে কাম কৰি থাকিব লাগে আৰু। তাৰপিছত সেইদিনাখন আপোনাৰ চেচ আৰু এতিয়া ঢাকনি লাগিল, কুটিত ঢাকনি লাগিল। ঢাকনি পকাওঁতে আপোনাৰ একদিন, যদিও 20খন জাখা আপুনি বনায়, তেতিয়া ঢাকনি বনাব লাগে আপোনাৰ নাই বুলিও 6 ঘণ্টামান। একদিনটো গুচিয়ে যাব। নাজানা মানুহসকলৰ কাৰণেতো অসুবিধা হৈ আছিলে। আমি কিছুমান জানাৰ কাৰণেহে মানে পটককৈ কৰিব পাৰিছিলোঁ তেতিয়া মানে। তো বহুতখিনি তথাপি কষ্ট হৈছিলে। ৰাতি 12টা-1টা বাজি গৈছিলে মোৰ। চ' গাইজ, আজি মই আপোনালোকৰ মাজত দেখুৱালোঁ, আৰু মই অহা ৰবিবাৰে আপোনালোকৰ নেক্সট ভিডিঅ'ত সকলো কথা বুজাই ক'ম।